ও দাদা আমাক কাইলৈ পূজাত কাপোৰ দিব নে দে? তাকেতো মই ভাবি আছো ৰ দেউতাই ইমান চিপৰে নেদে কিজানি এইবাৰ। তুই দাদেৰে ভাইৰে কে মন মাৰি বহি আছা হে? ও আমাক কাইলৈ দুইটাই পূজাত কাপোৰ দিয়া নাই ৰ, সেইকাৰণে দুখ কৰি আছো। ও তই ললি নে নাই? তিনদিন পূজা চাব যাম, তিনযোৰ কাপোৰ লৈছো। তোৰে ভাল দে, 3 দিন পূজা চাবা যাবি, 3 যোৰা নতুন কাপোৰ লৈছা। আমাক নেদবই কিজানি এইবাৰ। তহঁতে মন মাৰি থাক, মই যাওঁ দে। আহিলো ৰবা, চলি পূজা চাও চাও কৰি থাকে, পূজাই দেখাই লৈ আহিলো একবাৰ। চলিও বৰ সৌখ না, জিলেপি খাওঁ খাওঁ কৰি আছে। তাৰপিছত একো জিলেপি খুৱাই লৈ আহিলো। তোনাই পূজাৰ কাপোৰ ললা নে নাই? পূজাৰ কাপোৰ দিয়া নাই আমাক দেউতাই। কি কথা কয়? দুৰ্গা পূজাত আৰু কোনোবা কাপোৰ নলগাই থাকে না? ঘৰত হাংগামা লগাই থাকে। য আমাৰো দেৰি হৈছে, আমিও যাওঁ। হওতো দে, আমিও ঘৰত হাল্লা লগাই দিওঁ যো। মিঠে আৰু কাপোৰ দিবাই লাগবি। ইদিনাখনে চাফা কৰিছিলো, বাপৰে বাপ, চোতালৈ ঘৰে ইমান কোন হয়। তই আমাক একযোৰ কাপোৰ নিদিলি জানা না পূজাত? হওতো দে, পূজাৰ একদিন গুচি গেল, এতিয়ালৈকে খান জিলপি খাই পোৱা নাই। পইচা নাই কাপোৰ দিবে গেলি। কাপোৰ দিবে পইচা নহলেও জিলেপি 1 কেজিটো আন। হওতো দা, দুৰ্গা পূজা মানে মিঠাই খোৱা দিন, মুখখন মিঠা কৰি ৰাখিব লাগে। 1 কেজি মিঠাইটো আনা অন্তত। তই মুখ মিঠা কৰিব লাগে নহয়। কৰি আছো মুখ মিঠা। মুখ মেল। তৌ মেল। আলু ধুমি তৌ মেল। চিপৰা বুঢ়া আছে নিখাই মুখ মিঠা নকৰো যা। মুখখন যে তই লাগলি কি হল? মই হত গাল কি হতাই? হে প্ৰভু জিলেপি মুখ মিঠা কৰি মুখ মিঠা কৰিছো।